আছিল 17 ছেপ্টেম্বৰ মানে বিশ্বকৰ্মা পূজা আৰু এইটোৱে দিন যিটো দিনত আজিৰ পৰা 22 বছৰ আগত মই জন্ম হৈছিলোঁ। গতিকে পুৱাই সোনকালে উঠি গা পা ধুই ভগৱানৰ ওচৰত সেৱা এটা ল'লো আৰু বিশ্বকৰ্মা পূজা উপলক্ষে গাড়ী আৰু বাইকখনকো ধূপ এডালেৰে সেৱা কৰিবলৈ আগবাঢ়িলোঁ। এতিয়া বাৰু গুৱাহাটীত থকাৰ পৰা ইমান চলোৱা নহয়, কিন্তু আগতে ঘৰত থাকোঁতে যেতিয়া ইফালৰ পৰা সিফাললৈ যাব লগা হয় বা বিভিন্ন কামত মোক গাড়ীখনে সহায় কৰে। পিছে আজি বাৰ্থডে বুলি আগৰ কেইবাৰৰ দৰে ৰেষ্টুৰেণ্ট বা ৰিজৰ্টত যোৱাৰ কোনো ধৰণৰ প্লেন নাই। ৰাতিয়ে সৰুকে খানা এটা হওক বুলি এতিয়া আবেলি বজাৰ কেইটামান কৰিবলৈ ওলাই আহিছোঁ। তাৰপিছতে পটাপট টাউনৰ পৰা আটাইকেইটা বজাৰ পাতি কৰি ঘৰলৈ বুলি উভতিলোঁ। আৰু এইফালে ভাইটিয়ে মই মায়ে মিলি খানাবোৰ বনাই আজৰি হোৱালে আটাইবোৰ পালেহি। আটাইবোৰ মানে লগৰ দুটামান আৰু মামাহঁতৰ ঘৰৰ মানুহখিনি। চব এনেকে থিয় হৈ থকাৰ কাৰণটো হ'ল এইটো, কেক কাটিং। তাৰপিছতে অবিনাশে গিফ্ট দিয়া এই কেকটো পটাপট কাটিলোঁ আৰু প্ৰথমৰে পৰা খেপ টুকি ৰৈ থকা আমাৰ মামাৰ পোৱালিটোক খুৱাই দিলোঁ। সৰুতে আমিও এনেকেই খেপ টুকি ৰৈ থাকিছিলোঁ দিয়কচোন। তাৰপিছতে কেক কটা পৰ্ব আজৰি হোৱাৰ পিছত আমি লগৰকেইটা একেলগে খাবলৈ বহিলোঁ। কালি মোৰ বিশেষ দিনটো আপোনালোকৰ শুভেচ্ছাৰে আৰু অলপ বিশেষ কৰি তোলাৰ বাবে আপোনালোক আটাইলৈ অশেষ